নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটি ভ্লগলৈ আৰু মই এতিয়া আছো পাঠশালাত ঘৰত আছো নিজৰ তেজপুৰৰ পৰা ফুৰি আহিলো আৰু তেজপুৰত মই এনেকুৱা এটা ঠাইলৈ ফুৰিবলৈ গৈছিলো য'তখিনি মানে যোনখিনি ঠাই আপোনালোকক দেখুৱাবলৈ মোৰ বহুত মন আছে গতিকে মই এটা ভিডিঅ' ৰেডি কৰিছো গতিকে আশা কৰিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব গতিকে এতিয়া ভিডিঅ'টো এনজয় কৰক আৰু আমি আহি পাই গলো তেজপুৰ টাউনৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ দূৰত থকা টকলা পাহাৰত এয়া ৰুদ্ৰপদ মন্দিৰত আসলতে বিখ্যাত ইয়াত হেনো ভগৱান শিৱৰ ভৰিৰ খোজটো দেখিবলৈ পোৱা যায় এয়া ভৈৰৱপদ দেৱালয় এই ৰাস্তাটোৰে গৈ থাকিলে আমি সেইখিনি ঠাই পাম য'ত ভগৱান শিৱৰ সঁচাকৈ ভৰিৰ খোজটো আজিও আছে আৰু আজি ধুনীয়াকৈ মন্দিৰৰ নিচিনাকৈ সজাই থৈছে যাতে মানুহে চাব পাৰে তো এয়া ৰাস্তা বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত এই মন্দিৰটো অৱস্থিত খুবেই ধুনীয়া পৰিৱেশ আৰু সবতছে ডাঙৰ কথা আপোনালোকে গৈ বহুত শান্তি পাব খুবেই মনটো পৰিষ্কাৰ যেন লাগে গতিকে বলক ভিতৰত দেখাও এয়া ভিতৰত আমি আহি পালো এইটোৱে মন্দিৰ এই মন্দিৰ মানে এইটো মেইন মন্দিৰ নহয় এইটো কাষতে মন্দিৰ হৈছে ইয়াত য'ত মানে ভগৱান শিৱৰ ভৰিৰ খোজটো আছে আৰু মেইন মন্দিৰটো হিফালে আছে আপোনালোকক দেখাই আছো বাৰু এতিয়া আগতে এইখিনি চাই লওঁ আমি এইটোৱে হৈছে ভগৱান শিৱৰ ভৰিৰ খোজ দেখিব পাৰিছেনে সঁচাকৈ ভাবিলে কথাবিলাক ভয় লাগি যায় তথাপিতো এয়া সঁচা বুলি মানুহে বিশ্বাস কৰি আহিছে আৰু এয়া মন্দিৰৰ কাষৰ পৰা এয়া এইটো ডাঙৰ শিলত আৰু ইয়াৰ পৰা এখন চাওক বিশাল ব্ৰহ্মপুত্ৰ ও মাই গড আৰু আমি এতিয়া এই মন্দিৰটোৰ পৰা ওলাই আহি যাম মেইন মন্দিৰটোলৈ আৰু এয়া ৰাস্তাটো হৈছে এয়া সৰু পাহাৰৰ এনেকৈ কাষে কাষে যাব লাগে আৰু কোৱা হয় যে এই ৰুদ্ৰপদ মন্দিৰটো আছিল বানাসুৰ মানে আমি যাক বান ৰজা বুলি জানো বানাসুৰৰ ঘোৰ তপস্যাৰ ঠাই ভগৱান শিৱই নিজৰ ভক্তৰ এই ভক্তিত সন্তুষ্ট হৈ ইয়ালৈ আহিছিল বানাসুৰে তেতিয়া যি বৰ খুজিছিল ভগৱান শিৱই সন্তুষ্ট হৈ তেওঁক সেই বৰ দি দিছিল পিছলৈ আকৌ বানাসুৰৰ যি উষা অনিৰুদ্ধৰ প্ৰেমত পৰিছিল কিন্তু এই কথা বানাসুৰে মানি ল'ব পৰা নাছিল কিয়নো তেওঁ এজন আছিল প্ৰবল প্ৰতাপী ৰজা আৰু তেওঁৰ কোনো পধ্যে তেওঁৰ নিজৰ সুন্দৰী কন্যাক এজন গৰখীয়াৰ নাতিনীয়েকলৈ দিবলৈ বিচৰা নাছিলে যিহেতু তেওঁ প্ৰবল প্ৰতাপী আছিলে আৰু ভগৱান শিৱৰ বৰ তেওঁৰ লগত আছিলে গতিকে তেওঁ কৃষ্ণৰ বিপক্ষে যাবলৈ ধৰিল ভগৱান কৃষ্ণই এই কথা সহ্য কৰিব নোৱাৰি তেওঁৰ নিজৰ সুদৰ্শন চক্ৰৰে বানাসুৰৰ শিৰ ছেদন কৰাৰ কথা ভাবিলে তেওঁৰ অতিকৈ শ্ৰদ্ধাৰ ভক্ত এজনৰ এনেকুৱা অৱস্থা তেওঁ হোৱাটো বিচৰা নাছিলে আৰু সেয়েহে তেওঁ নিজে অগ্নিগড়লৈ গৈ পালে আৰু তাত তেওঁ বানাসুৰক কৃষ্ণৰ চৰণ চুই সেৱা জনাবলৈ ক'লে আৰু সেই মৰ্মে কথা হোৱাৰ পিছতহে সেই ঠাইত শান্তি বিৰাজ কৰিবলৈ ধৰিলে আৰু এইটোৱে আছিলে ৰুদ্ৰপদ মন্দিৰৰ লগত জড়িত পৰম্পৰাগত ঘটনা মই যিমানখিনি সম্ভৱ মোৰ সম্যক জ্ঞানৰ দ্বাৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু শুধৰাই দিব কমেণ্টত গোটেই পৰিৱেশটো চাওক ইমান ধুনীয়া পৰিৱেশ আপুনি ঠায়ে ঠায়ে এনেকৈ ভগৱান শিৱৰ বিভিন্ন ধৰণৰ প্ৰতিচ্ছবি পাব মানে খুবেই ভাল লাগিল মন্দিৰটো আৰু এনেকৈ ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ শিল আৰু এয়া গছ গছনিৰে ভৰা খুবেই ধুনীয়া জেগা আৰু এইটো এটাও ফটো গতিকে ফটো চটো উঠিবলৈও বহুত ধুনীয়া জেগা এইখিনি আকৌ আমি এতিয়া তললৈ নামি যাব লাগিব তাতে গাড়ী থৈছোঁ গতিকে আৰু এই গোটেই পৰিৱেশটো আপোনালোকেও আহিব খুব ধুনীয়া ঠাই এয়া দেখুৱালো ৰুদ্ৰপদ মন্দিৰ আৰু এতিয়া তাৰ পৰা ওলাই আমি গৈ আছোঁ মাইথান এইখনে হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰ আমি যে কৈ থাকোঁ কিবা হ'লে পাগলাখানাত থৈ আহিম তেজপুৰ যাবি নেকি ধেমালিতে যে আমি কৈ থাকোঁ এইখনৰে সেইখন আৰু আমি আহি পালোহি তেজপুৰৰ গেৰেকীত অৱস্থিত মা ভৈৰৱীৰ মন্দিৰ যাক আমি জানো মাইথান বুলি গতিকে আহি পালোঁ আৰু এতিয়া মাইথানৰ ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখাওঁ আৰু চব যোৱাৰ উৎপাত আমাৰ মামা চাওঁ কি খাই আছে চাওক কি খাই আছে
কুৰকুৰি মেইন। মা ভৈৰৱী মন্দিৰৰ লগত এটা বৰ আমোদজনক ঘটনা জড়িত হৈ আছে। মই থৰতে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। তেজপুৰৰ দক্ষিণ পূবে এখন ভোমোৰাগুৰি নামৰ পাহাৰ আছিল, য'ত এজন মুনিৰ আশ্ৰম আছিল। ক্ষমা কৰিব, মুনিগৰাকীৰ নাম মই এতিয়ালৈকে জানিব পৰা নাই, গতিকে আপোনালোকৰ কোনোবাই যদি জানে সেই নামটো কমেণ্টত কৈ দিব। গতিকে সেই মুনিগৰাকীয়ে নিজৰ আশ্ৰমত তপস্যা কৰি থাকে। এদিন তেওঁ হাবিৰ মাজতে এগৰাকী কন্যা শিশু পায়। তেওঁ সেই শিশুটিক ডাঙৰ দীঘল কৰিলে আৰু ডাঙৰ হোৱাত কন্যাগৰাকীৰ নাম ৰখা হ'ল কন্যকা। ডাঙৰ হৈ অহাত কন্যকাই আকৌ মহাদেৱক পতিৰূপে পাবলৈ ব্যাকুল হৈ পৰে। পাৰ্বতীৰ বিনা অনুমতিত শিৱই কন্যকাৰ পানী গ্ৰহণ কৰিবলৈ অসন্তুষ্ট হ'ল। এইখিনিতে কৈ থওঁ, এইখিনি ঠাইত বলি দিয়া হয়। যিকোনো পৰ্বতে আপুনি বলি দিব বিচাৰিলে এইখিনি ঠাইত সেয়া বলি দিয়া হয়। এতিয়া ঘূৰি আহিছোঁ পুনৰ ঘটনাটিলে। কন্যকাই শিৱৰ কথা শুনি পাৰ্বতীৰ পৰা অনুমতি বিচাৰিবৰ বাবে পাৰ্বতীৰ কাষ চাপিলে আৰু তেতিয়া পাৰ্বতীয়ে ক'লে যে কন্যকাই যদি চকুৰ লোটকেৰে দেহা গলাই তেওঁৰ পতিৰ চৰণ স্পৰ্শ কৰি উমাৰ লগত লীন হ'ব পাৰে, তেন্তে শিৱক তেওঁ পতিৰূপে ভুজিব পাব। কন্যকাই পাৰ্বতীৰ কথা শুনি তৎক্ষণাৎ মুক্তকেশী হৈ ভৈৰৱী মাতাৰ ৰূপ ল'লে আৰু চকুৰে সোঁত বব ধৰিলে। সেই সোঁতে নদীৰ আকাৰ ল'লে। সেই নদীৰ নাম অনুসৰিয়ে মন্দিৰটোৰ নাম ৰখা হ'ল ভৈৰৱী বা ভৰলী মন্দিৰ। পিছলৈ কন্যকাৰ নাম মতে আশ্ৰমৰ নাম হ'ল কন্যকাশ্ৰম বা কন্যা আশ্ৰম আৰু ভৰলী নদীৰ নাম ৰখা হ'ল কেঁচাই খাটি গোসানী। আৰু এইটোৱে আছিল মন্দিৰৰ লগত জড়িত ইতিহাস। এতিয়া আমি মন্দিৰৰ পিছফালেৰে এয়া গৈ আছোঁ তললৈ, আৰু তললৈ সেয়া ব্ৰহ্মপুত্ৰৰ পাৰ, সেয়াও আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। খুবেই ধুনীয়া পৰিৱেশ, আপোনালোকে চাই ভাল পাব। আৰু এয়া পৰিৱেশ, অ' মাই গড, ইমান ধুনীয়া। এইখিনিতে আমি আৰু এটা প্ৰবাদ জানিবলৈ পাইছোঁ, আৰু সেইটো হৈছে যে এসময়ত উষাই অনিৰুদ্ধক পাবলৈ ভৈৰৱী মাৰ মন্দিৰত পূজা কৰিছিল, অৰ্থাৎ উষাৰ পূজাথলী আছিল এই মন্দিৰ। এসময়ত এই মন্দিৰৰ কাষতে থকা বামুণী পাহাৰ উষাৰ বসতিস্থল আছিল। বান ৰজাই নিজৰ কন্যাৰ ভক্তিৰ সুবিধাৰ্থে শিলেৰে সুৰংগও বনাই দিছিল। এই প্ৰবাদবোৰ কিমান সত্য সেয়া আমিও নাজানো, কেৱল মাত্ৰ শুনাহে কথা। ইমান তলত আছিলোঁ, এতিয়া উঠি আহি ইমানে ভাগৰ। মামীৰ অৱস্থা, মামী তেল ফাটি ফাটি গৈছিলে। মামা বুদ্ধিয়ক আছে মামা। আমাক কথা দি ৰং চাইছে একদম। আৰু আমি মাইথানৰ পৰা ওলাই আহি তাৰ ওচৰতে আছে এটা হনুমান মন্দিৰ, আৰু তাৰ কাষতে আছে এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল। এখন পাৰ্কৰ নিচিনাকৈ বনাইছে বোলে, গতিকে ব'লক ভিতৰলৈ যাওঁ। 2005 চনত এইটো বনাইছে, গতিকে ভিতৰলৈ যাওঁ। ইয়াত টিকট কাটি আছে, আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক। পাৰ্কখনত সোমোৱাৰ লগে লগে এই দৃশ্যবোৰ দেখি প্ৰথমতে ভাবিছিলোঁ অকল প্ৰতিমূৰ্তি সজা আছে, কিন্তু পিছলৈ যেতিয়া ভালকৈ লক্ষ্য কৰিলোঁ তেতিয়া গম পাইছোঁ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিবিলাক বিশিষ্ট গীত বা কবিতা আছে সেইবিলাকক লগত জড়িত কৰিহে এই প্ৰতিমূৰ্তিবোৰ সজা হৈছে। তলৰ নাম প্লেটবিলাকত লিখাই আছে, আৰু তেনেদৰে এইটো এটা প্ৰতিমূৰ্তি। এইটো হয়তো গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, গতিকে এনেকুৱা লাগিছে। আৰু এইখন হৈছে ষ্টেজ, য'ত নাটক বা সেনেকুৱা সাংস্কৃতিক কিবা হয়। আৰু ইয়াত হৈছে জয়মতীৰ প্ৰতিমূৰ্তি এয়া, আৰু ইয়াত হৈছে অডিয়েঞ্চ বহা ঠাই, এইখন ষ্টেজ। আৰু ইয়াত এখন সৰুকৈ পাৰ্কো আছিল, য'ত আমি খুব খেল ধেমালি কৰিলোঁ, কাৰণ বহু দিনৰ মূৰত আমি এনেকৈ পাইছিলোঁ, গতিকে কৰিছোঁ। দেখিবলৈ বৰ কিবা যেন লাগিছে, আপোনালোকৰ হাঁহি উঠিব, কিন্তু এনেকৈ আমি হাঁহি ধেমালি কৰিলোঁ। আৰু আন্ধাৰো হৈ আহিছে লাহে লাহে, গতিকে কেমেৰা কোৱালিটিও লাহে লাহে মোৰ বৰ দুখীয়া হৈ যাবলৈ ধৰিছে। এটা দিনত ইমান ধুনীয়া ধুনীয়া ঠাই ফুৰাৰ কাৰণে আজিৰ দিনটো মোৰ কাৰণে ধন্য হয়। আৰু এইটো নামঘৰ এটা বনাই আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই বাৰু। ৱৰ্ল্ড মেপ। আৰু এইটোৱে হৈছে সমাধিস্থল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ। এয়া তো এতিয়া এয়া গোটেইখন পাৰ্ক আপোনালোকক থৰতে মই দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া উলিয়াই যাওঁ, কাৰণ টাইমো হৈছে, গতিকে বন্ধ হ'ব, ওলাই যাব লাগিবই।
এনেকুৱা পালে আপোনালোকে ঠাইখিনি নিশ্চয়কৈ ভালে পাইছে আৰু যিমান আমাৰ ভগৱানৰ লগত ৰিলেটেড ঠাইখিনি হ'লে আমাৰ মনটো এনেও ভাল লাগে চাই পেলাই ঠাইখিনি ঘূৰি আমাৰ খুবেই ভাল লাগে মনটো পৰিষ্কাৰ যেন লাগে আৰু মই এটা কথা লক্ষ্য কৰিছোঁ তেজপুৰত যিমানখিনি চাবলগীয়া ঠাই আছে যেনেকৈ অগ্নিগড় হওক বা এতিয়া ৰুদ্ৰপদ মাইথান আৰু মানে গোটেই তেজপুৰ চহৰখনে ৰিলেটেড হৈ আছে ঊষা আৰু অনিৰুদ্ধৰ লগত গতিকে ঊষা অনিৰুদ্ধ আৰু সেই ঘটনাবিলাকৰ লগতে ৰিলেটেড হৈ আছে গতিকে বহুত ধুনীয়া ঠাই তেজপুৰ চাবলগীয়া আৰু আপোনালোকে যদি তেজপুৰ চাবলৈ যায় তেনেহ'লে এইবিলাক ঠাই চাবলৈ নাপাহৰিব আৰু যোনে যোনে গৈছে ইতিমধ্যে সেয়া ঠাই দৰ্শন কৰিছে গতিকে আপোনালোকৰ অভিজ্ঞতাখিনিও মোক কমেণ্টত শ্বেয়াৰ কৰিব যদি কিবা ভুল ভ্ৰান্তি হৈছে বা ভিডিঅ'টোত কওঁতে কিবা ভুল হৈছে সেইখিনি আপোনালোকে জানিলে শুধৰাই দিব কমেণ্টত আৰু আকৌ আহিম এটি নতুন ব্লগৰ লগত তেতিয়ালৈকে বাই বাই জয় আই অসম